ঢকুৱাখানাত সহজ নহ'ব বিজেপিৰ ৰাজনৈতিক সমীকৰণ। চৰ্চাত কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা। বিজেপিৰ সন্মুখত প্ৰত্যাহ্বানৰ সন্মুখীন হৈ থিয় দিয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা নীলাকান্ত পেগুৱে। আজীৱন কংগ্ৰেছ দলৰ হৈ কাম কৰা পিতৃপুৰুষৰ দিনৰ পৰাই সমাজ সেৱা কৰা কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা নীলাকান্ত পেগু। আজীৱন কংগ্ৰেছ দলৰ এজন নিষ্ঠাৱান কৰ্মী হিচাপে চিনাকি থকা পেগুৱে বৰ্তমান বিজেপি দলৰ বিধায়ক নৱ দলেৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। বৰ্তমান সময়ত ঢকুৱাখানা বিধানসভাৰ সমষ্টি ৰাইজৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে নীলাকান্ত পেগুৱে। আন জনপ্ৰতিনিধিৰ তুলনাত নীলাকান্ত পেগুৰ চৰ্চা ঢকুৱাখানাৰ সমষ্টিত অধিক। নীলাকান্ত পেগুৱে 2017 চনৰ পৰা এজন সম্ভাৱ্য প্ৰাৰ্থী হিচাপে ঢকুৱাখানাৰ সমষ্টিত কংগ্ৰেছ দলৰ হৈ কাম কৰি থকা পৰিলক্ষিত হৈছে। তথাপিও 2021 চনত তেওঁ প্ৰাৰ্থিত্ব নাপালে যদিও ধৈৰ্য আৰু সাহসেৰে 2026ত সম্পূৰ্ণ প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। 2026ত যদি কংগ্ৰেছৰ ফালৰ পৰা টিকট পায় তেতিয়া 15 বছৰীয়া অগপ বিজেপি শাসন ঢকুৱাখানাৰ সমষ্টিৰ পৰা অন্ত পৰিব বুলি সকলোৰে বিশ্বাস। ঢকুৱাখানা বিধানসভাৰ সমষ্টিৰ আন কংগ্ৰেছৰ দলৰ টিকট প্ৰত্যাশীসকলতকৈ নীলাকান্ত পেগুৰ জনপ্ৰিয়তা অধিক। আমাৰ এক বিশেষ সমীক্ষাত এই কথা স্পষ্ট হৈছে যে ঢকুৱাখানা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ যদি নীলাকান্ত পেগুৱে টিকট পায় তেতিয়া তেওঁৰ জয় নিশ্চিত।